নমস্কাৰ মিডিয়া বন্ধুসকলক মই নমস্কাৰ জনাইছোঁ। আজি মই খুবেই সুখী হৈছোঁ যিহেতু হঠাতে যোৱা ৰাতি আমাৰ কৃষ্ণ দাস চৰকাৰী দাদাই মোক ফোন কৰিলে যেন গড়েশ্বৰৰ চাঞ্জা বৰালি চেলেংচালিটো হাই ছেকেণ্ডাৰীলৈকে উন্নীত কৰা হ'ব বুলি কৈছে। এই হিচাপে মই শুনি ভালেই লাগিছে, যিহেতু এই স্কুলটো বহুদিন হ'ল ইষ্টাব্লিছ হোৱা, কিন্তু হাই ছেকেণ্ডাৰীটো নাছিলে। এতিয়া হাই ছেকেণ্ডাৰী পৰ্যায়লৈকে আমাৰ ছিনিয়ৰ ব্যক্তিসকলে এটা প্ৰচেষ্টা হাতত লৈছে। মাননীয় আমাৰ কৃষ্ণ দাস চৰকাৰী দাদা, বিনয় নাৰ্জাৰীৰ দাদা, বাপুৰাম বড়ো দাদাকে ধৰি আৰু আমাৰ আপচু তৰফৰ পৰা সন্মানীয় আমাৰ সভাপতি আঞ্চলিকৰ মিলিনাৰ বড়ো ডাঙৰীয়া পৰা ধৰি গোটেইখিনি জ্যেষ্ঠ ব্যক্তিসকলে এই হাই ছেকেণ্ডাৰী উন্নীত কৰাটো খুবেই সিহঁতে আগ্ৰহ আৰু এই হিচাপে লাগি থকাটো আমি দেখিছোঁ। আৰু প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানত এইখিনি ব্যক্তিসকলে সদায় লাগি থাকে হিচাপে ত্যাগ স্বীকাৰ কৰা। নিশ্চয় সেই অনুষ্ঠানটো জীৱিত হ'ব, মোৰ এটা দিশ দেখা পাইছোঁ। আজি যিখিনি ছাত্ৰ দেখা পালোঁ, 8জন ছাত্ৰ আছে নতুন হিচাপে, আৰু আহিব লগা আছে বুলি কৈছে। হিচাপে যিটো অনুষ্ঠিতীয়াকৈ এটা অনুষ্ঠান পাতিছে তেখেতসকলে আমাৰ ষ্টেট বেংকৰ ওপৰত, আৰু সেইটো ঘৰকে ভাড়াতীয়া হিচাপে ষ্টাৰ্ট কৰিছে। পিছত হয়তো পাৰ্মানেঞ্চি তেখেতসকলে কৰিব, নিজৰ জেগাত লৈ যাব। এইখিনি নিশ্চয় পৰ্যায়ক্ৰমে আগবাঢ়ি যাব বুলি আশা ৰাখিছোঁ। ইয়াতে ভাল লাগিছে আৰু এটা কথা, যিহেতু তিনিটা লেংগুৱেজ বড়ো, ইংলিছ আৰু এছামিছ, এই তিনিটা ভাষাত ইয়াত শিক্ষা দান কৰা হ'ব হিচাপে খুবেই ভাল কথা, এইখিনি প্ৰাধান্য দিয়াৰ কাৰণে মই তেখেতসকলক মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যে জ্যেষ্ঠ ৰিটায়াৰ্ড পাৰ্চন তেখেতসকলে, কৃষ্ণ দাস চৰকাৰী এজন ৰিটায়াৰ্ড পাৰ্চন টিচাৰ আছিলে, আৰু বিনয় নাৰ্জাৰী যাদৱ এজন ৰিটায়াৰ্ড পাৰ্চন। তেখেতসকলে যিটো শিক্ষাৰ প্ৰতি আগ্ৰহ, যিটো প্ৰচেষ্টা, সমাজখিনি গঢ়ি তোলাৰ এডুকেশ্যন ছেক্টৰটো যে ইম্পৰ্টেণ্ট, এই কথাখিনি ইয়াত ফুটি উঠিছে। আৰু তেখেতসকলৰ এইটো গুণটো আছে কাৰণে আজি ইষ্টাব্লিছ হৈছে। আৰু সেই হিচাপে নিশ্চয় আমাৰ যি ছাত্ৰ ছাত্ৰী তেখেতসকলৰ নিশ্চয় ভাল এটা প্ৰচেষ্টাত এটা উন্নত পদ এটা পাব বুলি মই আশা কৰিছোঁ। চৰকাৰী বিদ্যালয়বিলাক কৰা দেখা পোৱা নাই বিভাজকভাৱে নহয়, যি হ'ল বেচ ৱাইছে কেতিয়াবা এনেকুৱাও থাকে, বেচ লৈ বেচ হয়। যেনেকৈ ৰেম্বো স্কুলত এটা, গড়েশ্বৰত এটা প্ৰাইভেট হ'লেও এটা ষ্টেণ্ড পৰ্যায়লৈকে গৈছে। আৰু যিহেতু গড়েশ্বৰৰ নিয়াৰেষ্ট চাৰিআলি যে ৰামানুজ এই শিক্ষা অনুষ্ঠানৰ পৰা ষ্টেণ্ড লৈছে, নিশ্চয় আমাৰ মাজতো ওলাব। আৰু ইয়াত যিখিনি আজি তাৰিখত অলপ বেগ হোৱাটো কৰোণাও গ'ল, এনেকৈ পৰিৱেশবিলাক অলপ কিবা বিজুতি ঘটাৰ কাৰণে শিক্ষাৰ দিশটো অলপ বিজুতি ঘটাৰ দৰে হৈছে। যেনেকৈ পঢ়িব লাগে, যোৱাবাৰ অলপ নৰ্মেলভাৱে পাছ কৰি দিয়া এটা কিবা থাকিল হিচাপে ছাত্ৰ ছাত্ৰীবিলাকৰ মনত হয়তো ভুল ফিলিং হৈছে, আমাক এইবাৰো নিশ্চয় এনেকৈ সহজে পাছ কৰি দিব, এনেকৈ কথা চিন্তা লোৱাৰ কাৰণে হয়তো এটা দুৰ্বল হৈছে। কিন্তু এইবাৰ ছেশ্যনৰ পৰা চৰকাৰীভাৱেতো এজেই হ'ল, BTR বুলি নহয়, অসম বুলি নহয়, এজে হ'ল গভমেণ্ট যিটো প্ৰট'কল, যি ছিষ্টেম এডুকেশ্যন ছেক্টৰত যি পৰ্যায় আছে, যি আইটেমবিলাক দিছে, সেই গোটেইখিনি চলিছে BTR বা অসমৰ ভিতৰতে। যিহেতু আমি অসমৰে এটা কাউন্সিলহে হিচাপে, প্ৰাইভেট হিচাপে যিখিনি আমি দিব লগা ক্ৰাইটেৰিয়া আছে সেইখিনিহে আমি সহায় কৰিব পাৰিম। আৰু চিধা চিধিকেতো এনেকুৱা নাই, বৰ্তমানে এনেকৈ আঁচনি দিয়াটো আমি পোৱা নাই কাৰণে পৰাপক্ষলৈকে নিজাববীয়াকৈ যিখিনি আমাৰ ক্ষমতা, যিটো আমাৰ শক্তি চাই ভক্তি হিচাপে আমি সহায় কৰি যাম, এইখিনি কথা। जोंनि बे टेस्टनि एग्जामखौ जों साबायखर बावहरबाय। दा जों देग्लाय थांनाय तामुलपुर बर' साहित्य सभायाव गिबि मन्थ्रि बिथां हिमन्त बिश्व शर्माया फोसावदोंमोन। देग्लायनिफ्रायनो इंलिसआ बर' मिडियाम जाथारगोन बिदि बुंदोंमोन। आरो बेखौ जों मिथिनानै लोगो लोगो जों बे हाई सेकेन्डारिखौ
जों स्थापन खालामबाय बा जागायबाय माने बर' मिडियाम हिसाबै जों जागायजेनबाय हयथ' सरकारा जों सानदों इमिडियेटलि हयथ' बे सरकारा बेखौ फोसावनोबो हागौ खिन्थु फोसावबाबो जोङो मोनथाम लेंगुवेजनि जों दा फोरोंगोन माने इंराजि बड' असमिया बे मोनथाम लेंगुवेजजों जों फोरोंगोन आरो बेखौनो जों हायार सेकेन्डारि गथ'फोरा जिहेतु बर' मिडियाम नङा फरायनाय गथ'फोर गोजा दा बिसोरो बर' मिडियाम नङाबा माने गुबुन हायार सेकेन्डारियाव माने मोजाङै बिसोर उथ्रिनो हाया आरो बेखौ जों नोजोर होनानै जों बे बर' मिडियाम माने हायार सेकेन्डारिखौ जों गायसनबाय आरो बाखिखौनो जों बाय दर्पण सरपननि माबाया जाजोब्बाय नाथाय जों देग्लाय खुब माने हाखु दाखु जानायखाय जोंनि फरायसाफोरखौ जों मोनाखिसै जों सानो बे देग्लायनो बारे बे जाखाबाय फैगोन बोसोर जों मोजाङै माने आरो गथ'फोर मोनगोन होननानै आं मिजिंथिदों देग्लाय देग्लाय बोसोराव जे क्लास जागोन नामा क्लास जागोन गाबोननिफ्राय जों क्लासखौ आरम्भ खालामसै बेसेबां जों फरायसाफोर 7-8 फरायसाफोर गासैबो रायजो राजा माखासे रायजो राजाखौ जों सानो जे जिहेतु जों माने बर' मिडियामा जों खुब गोजोननाय मोनदों जे सरकारा निश्चय फोसावगोन दा बयनिफ्रायबा तामुलपुर जिल्ला साहित्य सभानो टाउनफोराव साहित्य सभायाव फोसावदोंमोन बे हिसाबै बर' मिडियामा जिहेतु माने हायार सेकेन्डारि लेभेलसिम माने बर' मिडियाम जाखागोन आरो बेनिखायनो बयबो रायजो राजाया जाहाथे बर' मिडियामजों बर' बिजोंजों गथ'फोरखौ फरायहैयो आरो बेनिफ्राय जोंनि गथ'फोराबो माने मोजां मोजां रिजाल्ट लागोन होनना सानदों आरो बेखौ मिजिंथिदों आरो बिथांमोनखौबो जाहाथे बर' मिडियाम फरायबाबो जों गाज्रि मोनसे जाया बे माबाखौ जों माने बेनि गेजेरजों दिन्थिनो लुबैयो जायगायाव माने SBI फार्स्ट फ्ल'र परिसर स्टेट बेंकनि फार्स्ट फ्ल'राव क्लास जाबाय मा मा आयदायाव थागोन दा बर्थमान आयदाया जोङो इक'नमिक्स पलिटिकेल साइन्स लजिक एन्ड फिल'सफि बेनिफ्राय हिस्ट्रिबो दङ बे एडुकेसनबो दङ आर्ट्स साइन्स बर्थमान जों लाथ'वाखै कमार्स लायाखै आर्ट्स आन्दार